বন্দনা বন্দনা তুমি ইমান সময়ৰ পৰা পাকঘৰত সোমাই কি কৰি আছা? এতিয়ালৈকে চাহ একাপ খাবলৈ পোৱা নাই আমি। এতিয়া কি ৰাতিপুৱা শুই উঠি চাহ একাপ খাওঁ বুলি পাকঘৰত আহি তোমাক হুলস্থুল লগাব লাগিব নেকি? চাহ মানে আজি বেলেগ এটা পিঠা বনালোঁ, সেইকাৰণে অকণমান দেৰি হ'ল বৌ। এনেও চাহ বনাই হৈছেই নহয়, খাবলৈ মাতিলোগৈ হয়। তোৰ সেই গাঁৱলীয়া পিঠা পনা তোৰ লগতে ৰাখ, বুজিছ? সেইবোৰ তই খাই ল, আমাক সেইবোৰ যাচি থাকিব নালাগে। ৰাতিপুৱা খালি ধুনীয়াকৈ একাপ গৰম গৰম চাহ পালেই হ'ল। দুখীয়া গাঁৱলীয়া ভূত কৰবাৰ আমাক পিঠা বনাই খুৱাবলৈ আহিছে, তাই সেই গাঁৱলীয়া ৰেচিপি কোনে খাব বাৰু? বৰষা, কি হ'ল মাজনী? ৰাতিপুৱাই পুৱাই তুমি কিয় ইমান খং কৰিছা? খং নকৰি কি কৰিম মা? ৰাতিপুৱাৰ পৰা এতিয়ালৈকে একাপ চাহ খাবলৈ পোৱা নাই। এইজনী ঘৰখনত কি কৰি থাকে? ঐ, তই ঘৰটোত কি কৰি থাক হা? ডাঙৰ বোৱাৰীয়ে যে চাহ একাপ খাবলৈ নাপায় পাকঘৰলৈ আহিব লগা হ'ল, তই কি কৰি আছিলি? আজি মানে মা, মই ভাবিছিলোঁ বেলেগ এটা জাতৰ পিঠা বনাই ঘৰৰ সকলোকে খুৱাওঁ। নাৰিকল ৰুকি ধুনীয়াকৈ আকৌ পিঠাগুড়িখিনি মাৰি লোৱালৈ অকণমান দেৰি হৈ গৈছে। মোৰ এতিয়া চাহ তাহ সকলো ৰেডি হ'লেই নহয়, বৌক দিলোগৈ হয়। দিবলৈ যাব ওলাওঁতেই বৌ নিজেই আহিল পাকঘৰলৈ। বন্দনা, মই কি তোমাক কৈছিলোঁ নেকি তোমালোকৰ গাঁৱলীয়া ৰেচিপিৰ সৈতে মই চাহ খাম বুলি? অঁ, তোমাক কোনে ক'লে হা? সেই গাঁৱলীয়া পিঠা পনাবোৰৰ সৈতে চাহ খাম বুলি তোমাক কোনে ক'লে? নাই মা, মোক কোনেও কোৱা নাই। মই নিজেহে ভাবিছিলোঁ কিবা এটা নতুন নতুন বস্তু ঘৰখনৰ মানুহখিনিক বনাই খুৱাবলৈ পালে মোৰ নিজৰে ভাল লাগে। মই সেইকাৰণেহে বনাইছিলোঁ। একো প্ৰয়োজন নাই তোমাৰ সেই গাঁৱলীয়া ৰেচিপি বনাই বনাই মোৰ ঘৰৰ বস্তুবোৰ শেষ কৰিব নালাগে। গেছ চিলিণ্ডাৰ কিমান দাম জানা নহয়? তোমাৰতো মানুহজনে এটকাও ইনকামেই নকৰে। ঘৰখন মইহে চলাইছোঁ, ঘৰ চলাওঁতে কিমান খৰচ কিমান কষ্ট হয় সেয়া মইহে জানো। তুমিতো ওপৰতেহে খাই আছা, ওপৰতে খুৱাইনো ঘৰখনৰ কিমান খৰচ কি কথা সেইবোৰ কি জানে? কি বুজি পাব সেইবোৰৰ বিষয়ে? আজিয়ে যি বনালা, আজিৰ পৰা এইবোৰ ৰেচিপি ঘৰত একদম নবনাবা। মই সপ্তাহটোৰ কাৰণে ঘৰত আনিয়ে থওঁ। চানা ভুজিয়া নিমকি যি আছে সেয়াই দিয়ে চাহ দিলেই হ'ব। ৰাতিপুৱা চাহকাপহে। চাহকাপ খোৱাৰ পাছত সকলোকে আকৌ দেখোন তুমি ৰুটি চব্জি বনাই খুৱাবই লাগিব। এতিয়া আকৌ সেইবোৰ পিঠা পনা বনাই থকা কি প্ৰয়োজন আছিল? মোৰ ঘৰত কোনে পিঠা খায়? কেইটা পিঠা খোৱা মানুহ আছে? সেইদিনাখন মা, আপোনালোক যে বৌহঁতৰ ঘৰতে গৈছিল তেতিয়াও বনাইছিলোঁ। তেতিয়া দেউতাই খাই বৰ ভাল পালে, আমাৰ এওঁ খাই ভাল পালে। সেইকাৰণে আজি ভাবিলোঁ আপোনালোককো বনাই খুৱাওঁ। অ', তাৰমানে আমি নোহোৱা চান্স লৈ লৈ তোমালোকে বেলেগ বেলেগ ৰেচিপি ৰান্ধি খোৱা? অ', মই আজিহে গম পালোঁ মা, দেউতাই এইজনীক কেলে ইমান ছাপৰ্ট কৰে, কেলে ইমান ভাল পায় আজিহে গম পালোঁ। ঘৰত আমি কোনো নোহোৱা চান্স পালে এইজনীয়ে মানে দেউতাক ভাল ভাল বস্তু ৰান্ধি খুৱায়। সেই বস্তুৰ লগত বা কি যাদুমোহনি কৰি দিয়ে একো ঠিক নাই। সেইকাৰণে দেউতাই এইজনী পক্ষপাতী, এইজনীক একো এষাৰ ক'বই নিদিয়ে। হয় দিয়া ডাঙৰ বোৱাৰী, মই আজিহে কথাটো মন কৰিছোঁ। এইজনী কম বদমাচি নহয়, গাঁৱৰ পৰা কি যাদুমোহনি শিকি আহিছে ঠিক নাই। মোৰ মানুহজনক টাইফলিয়া কৰি লৈছে। মা, সেইবোৰ আপুনি কি কথা কৈছে? মই দেউতাক কি যাদুমোহনি কৰিম? অঁ, মই গাঁৱৰ পৰা আহিছোঁ, মই গাঁৱৰ ছোৱালী। মই গাঁৱৰ ছোৱালী হ'লোঁ বুলি মই জানো আপোনালোকৰ ঘৰত যাদুমোহনি কৰিবলৈ আহিছোঁ? গাঁৱত জানো অকল যাদুমোহনি কৰাহে মানুহ থাকে, ভাল মানুহ নাথাকে জানো? আৰু মা, পিঠা পনা ৰান্ধি মই ভাল পাওঁ। গাঁৱত ৰন্ধা বস্তুবোৰ মই ৰান্ধি খাই ভাল পাওঁ, বেলেগক খুৱাইও ভাল পাওঁ, কাৰণ সেইবোৰ বস্তু ইয়াত নাপায়। আগতে বিহুটো অহা বুলি ক'লে মই নিজৰ ঘৰত পিঠা বনোৱা বাদেও লোকৰ ঘৰতো বনাই দিছিলোঁ। আমাৰ খুৰাহঁতৰ ঘৰত বৰমাহঁতৰ ঘৰত সকলোৱে ঘৰতে মোক মাতি মাতি লৈ যায়, মই সিহঁতক পিঠা বনাই দিওঁ। সেই চখটো মই ঘপককৈ কেনেকৈ এৰি দিওঁ বাৰু? মোৰ এতিয়াও বনাবলৈ মন যায়, সেইকাৰণেহে কিবা কিবি ৰান্ধি খুৱাওঁ। তাতে আপোনালোকে মোক ইমান ডাঙৰ বদনাম জাপি নিদিব মা, নিদিব। মই তেনেকুৱা যাদুমোহনি কৰা ঘৰৰ ছোৱালী একেবাৰে নহয়। মই একেবাৰে সাধাৰণ ঘৰ এখনৰ ছোৱালী, আৰু মই সাধাৰণ জীৱন এটাই কটাই ভাল পাওঁ। মোক আপোনালোকৰ দৰে লাখ বিলাখ নালাগে। লাখ বিলাখ কৰিবলৈ তোৰ অকাদো থাকিব লাগিব নহয়, তই সেইখিনিত সুবিধা পাবও লাগিব নহয়। তোৰ মানুহজনেনো কি ইনকাম কৰে তই সেইবোৰ লাখ বিলাখ কৰিবলৈ? যিবোৰ তোৰ ভাগ্যতে নাই সেইবোৰ আশানো তই কেলে কৰিবি? সেইবোৰতো তোৰ চখ নাই বুলি কবি ন? তোৰ যদি আজি ভাগ্যত সেইবোৰ থাকিল হয়, তই যদি মোৰ দৰে চহৰৰ ধনী ঘৰৰ ছোৱালী এজনী হ'লি হয়, তইও সেই একেই কাম কৰিলি হয়। কিন্তু তোৰ আজি নাই যে, সেইকাৰণে তই তেনেকৈ কবি। মা, আপুনি এইজনী কথা কিন্তু একেবাৰে নুশুনিব দেই। এইজনী কথা শুনিলে আপুনি মৰি যাব, আপোনাক মুহূৰ্ততেই টাইফলিয়া কৰি ল'ব। নহয় বোৱাৰী, টাইফলিয়া মই কেতিয়াও নহওঁ, তুমি একেবাৰে চিন্তা নকৰিবা। এইজনী কেনেকুৱা আৰু কি মই জানিবলৈ বাকী নাই। এই যদি ভাল ছোৱালী হ'ল হয়, এই চহৰৰ ল'ৰা পাই ধনী ঘৰৰ ল'ৰা পাই কেতিয়াও তাৰ লগত গুচি নাহিল হয়। আচলতে এইজনী মহা চালাকী, মহা হাৰামজাদীয়ে। ধনী ঘৰৰ ল'ৰাটো পাই এৰিয়ে নিদিলে। অঁ মা, আপুনি ঠিকেই কৈছে, ধনী ঘৰৰ ল'ৰা বুলি জনাৰ পাছত তাই চাগে তাৰ পিছাই নেৰা হ'ল। সেইবোৰ আপোনালোকে কি কৈছে মা? মই তেনেকুৱা মনোবৃত্তিৰ ছোৱালী একেবাৰে নহয়। মই গাঁৱৰ ছোৱালী হ'লেও দুখীয়া হ'লেও মোৰ শিক্ষা আছে মা, মই তেনেকুৱা ছোৱালী একেবাৰে নহয়। হ'ব হ'ব, তই নিজকে ভাল বুলি আমাৰ আগত ইমান প্ৰমাণ দিব নালাগে। তোক আমি প্ৰমাণ বিচৰা নাই, তই যেনেকুৱা তেনেকুৱাই হৈ থাক। আমি তোক ভালদৰে চিনি পাইছোঁ, তোৰ পাল্লাত আমি এনেও নপৰোঁ। মোৰ ল'ৰাটো কেনেকৈ পৰিল নাজানো আৰু। মা, আজি চাহ খাবলৈ পাম নে নাপাম? নাই মহাৰাণী, এতিয়া এনেকৈ লেকচাৰ দিয়ে থাকিবিনে? তই শুদ্ধ, তই ভাল তেনেকৈ প্ৰমাণ দিয়ে থাকিবিনে? আমাক চাহ ভাত কিবা খাবলৈ দিবি হা? নিছোঁ মা, আপোনালোক ডাইনিঙত বহকচোন, মই আপোনালোকৰ কাৰণে চাহ নিছোঁ। তাই মোক ইমান সস্তীয়া বুলি ভাবিছে, গাঁৱলীয়া পিঠা পনা খাম মই। বন্দনা, মই ডাইনিঙত মাত্ৰ 5 মিনিট সময় ৱেইট কৰিম। 5 মিনিটৰ ভিতৰত মোৰ আগত চাহ থাকিব লাগিব।
নহ'লে যিমানখিনি চাহ বনাইছ গোটেইখিনি বহাই বহাই তোকে খুৱাম, মনত ৰাখিবি। হ'ব মা, মই নিছোৱেই। গাঁৱলীয়া ভূত কৰবাৰ। মই গাঁৱলীয়া বোৱাৰী, তাতেনো তেওঁলোকে মোক ইমান বেয়া পাব লাগেনে? মই গাঁৱলীয়া বোৱাৰী হ'লোঁ বুলিয়ে মই কি মানুহ নহয় নেকি? মই বনোৱা এইবোৰ পিঠা পনা কি মানুহে খোৱাৰ যোগ্য নহয় নেকি? এওঁলোকেতো এবাৰ খাই চাব পাৰে, এবাৰ খাই চোৱা হয়হে গম পালে হয় সেই পিঠা পনাবোৰৰ সোৱাদ কেনেকুৱা। তেওঁলোকে যদি নাখায় কেনেকৈনো গম পাব? গাঁৱলীয়া বস্তু বুলি ক'লে তেওঁলোকে আঁততে সিহঁতৰ কিহৰ ইমান শত্ৰুতা জানো গাঁৱলীয়া বস্তুবোৰৰ প্ৰতি। মই কিজানি ভুলেই কৰিলোঁ, গাঁৱৰ ছোৱালী হৈ চহৰত বিয়া হৈ মই গাঁৱতে বিয়া হ'ব লাগিছিল চাগৈ। সেনেকৈ আকৌ এইবোৰ কথা ভাবি থাকোঁতে মোৰ চাহ নিয়া দেৰি হ'ব, মই চাহখিনি দি লওঁগৈ। অ' মা, আপুনি কথা এটা গম পাইছেনে? টাউনত এখন নতুনকৈ শ্বপিং মল বহিছে নহয়। হয় নেকি বোৱাৰী? যাব লাগিব তেনেহ'লে। কি নতুন ডিজাইনৰ কাপোৰ আহিছে এবাৰ চাই আহিবগৈ লাগিব। অ' মা, ওলাব, ময়ো যাম বুলি ভাবি আছোঁ। কি নতুন ডিজাইনৰ কাপোৰ আহিছে এযোৰ লৈ আহিব লাগিব। বেলেগে নিপিন্ধাৰ আগতেই আমি পিন্ধি দেখাব লাগিব। যিমানে যি নহওক বেলেগে পিন্ধিলে সেইটো ডিজাইন আকৌ পিন্ধিবলৈ ভাল নালাগে। সেইকাৰণে আমি আগতীয়াকৈ গৈ কি ডিজাইনৰ কাপোৰ আহিছে চাই মেলি পিন্ধিব লাগিব। ঠিক আছে বোৱাৰী, ওলাবা। মা, মই মানে কাপোৰ ধুবলৈ ওলাইছিলোঁ। আপোনাৰ কিবা লেতেৰা কাপোৰ আছিল নেকি? আছিল যদি উলিয়াই দিয়ক, মই একেবাৰে ধুই লওঁ। ধুওঁতে গোটেইবোৰ একেলগে ধুলে কামৰ পৰা অকণমান আহৰি পাওঁ। পাছত এখন এখনকৈ ধুই থাকিব লগা হ'লে বৰ কষ্ট হয়। হয় নেকি? ৰ'বা, চাবগৈ লাগিব। বন্দনা, তুমি এটা কাম কৰিবাচোন, মোৰ কাপোৰবোৰ তুমি মেচিনতে ধুবা। হাতেদি এনেকৈ ঠুকুচি ধুলে কাপোৰবোৰ একেবাৰে অনিষ্ট হৈ যায়। কিন্তু বৌ, মই যে মেচিন চলাব নাজানো। মই আগৰ পৰাই হাতেৰে কাপোৰ ধোৱাৰ অভ্যাস। হাতেৰে ধুলেহে চফা হোৱা যেন পাওঁ আৰু হাতে ধুয়ে ভাল পাওঁ। তুমি কেনেকৈ ভাল পোৱা আৰু তোমাৰ অভ্যাসৰ লগত লাগি মোৰ ভাল কাপোৰযোৰ নষ্ট কৰিব নোৱাৰো নহয়। বেলেগৰ কাপোৰ কি কৰা কৰিবা, মোৰ কিন্তু কাপোৰবোৰ তুমি মেচিনতে ধুবা। অঁ বন্দনা, মোৰো ভাল কাপোৰবোৰ তুমি মেচিনতে ধুবা। হাতেদি ধুব নালাগে, হাতেদি ধুলে কাপোৰে বৰ কষ্ট পায়। কিন্তু মা, মই যে মেচিন চলাবই নাজানো। তোমালোকৰ দৰে গাঁৱলীয়া ভূতে মেচিন চলাব নজনাটো একো ডাঙৰ কথা নহয়। কিন্তু যে শিকিবও নোৱাৰিবা সেইটো নহয়। শিকি ল'বা আকৌ। এতিয়া তুমি গাঁৱত থকা নাই নহয় গাঁৱলীয়া আচৰণবোৰ কৰি থাকিবলৈ। এতিয়া তুমি চহৰত আছা, চহৰীয়া হ'ব লাগিব। আৰু ডাঙৰ বোৱাৰী, তোমাৰ যদি পুৰণা কিবা কাপোৰ আছে এজনীক দি দিবাচোন। একেযোৰ কাপোৰকে সদায় পিন্ধি থাকে, অকণো লাজমান নাই। অঁ, গডৰেজত চাব লাগিব মা, কেইযোৰমান ওলাব চাগৈ পুৰণা কাপোৰ। দি দিম বাৰু, আপুনি কৈছে যেতিয়া। আৰু যোৱা, তোমাৰ কি কাম আছে কৰাগৈ। আমি দুইজনীয়ে বেলেগ কথা এটা পাতি আছোঁ। কাপোৰখিনি উলিয়াই দিম, পাছত ধুই দিবা। এনেও মেচিনত ধুলে বেছি সময় নালাগে। হ'ব দিয়ক মা। মা, কি হৈছে আপোনাৰ মা? আপুনি আজি ৰাতিপুৱা চাহ খাবলৈ ওলাই অহা নাই, কি হৈছে? এতিয়ালৈকে শুই আছে আৰু এইডাল গেলা গৰমত কাপোৰ জাপি লৈছে, কি হৈছে আপোনাৰ? ডাঙৰ বোৱাৰী, মোৰ বহুত জ্বৰ। যোৱাকালিৰ পৰা মই জ্বৰত উঠিবলৈ পৰা নাই। আপুনি কালিৰ পৰা জ্বৰত পৰি আছে? মই দেখোন গমেই নাপাওঁ। কেনেকৈনো গম পাবা? তুমি মোক বিচাৰি এবাৰো মোৰ ৰুমলৈ অহা নাই দেখোন। কালি ভাটিবেলাৰ পৰাই পৰিছোঁ। বহুত জ্বৰ, উঠিবলৈ পৰা নাই, মূৰ দাঙিব পৰা নাই। মোৰ বৰকৈ পিয়াহ লাগিছে ডাঙৰ বোৱাৰী, মোক পানী অকণ দিবা নেকি তুমি? ৰ'ব মা, মই বন্দনা কওঁ, তাই আপোনাক পানী দিবহি দেই। মই আপোনাক চুব নোৱাৰিম নহয়। ঘপককৈ যদি আপোনাৰ ভাইৰাছটো মোৰ গাটো লাগি যায় তেতিয়া কি হ'ব? মই আকৌ আপোনাৰ দৰে সেনেকৈ জ্বৰত পৰি থাকিব লাগিব। এইকেইদিন আপোনাৰ পৰা মই আঁতৰত থাকিম দেই মা। আপুনি কিন্তু বেয়া নাপাব। আপুনি যেতিয়া সুস্থ হ'ব তেতিয়া আকৌ দুইজনী একেলগে থাকিম। মানে বোৱাৰী? মানে কি আৰু, মই আপোনাৰ পৰা আঁতৰত থাকিম আকৌ। আপোনাৰ বেমাৰ হোৱা নাই জানো? বন্দনা আছে নহয়, তাই আপোনাৰ আলপৈচান ধৰিব। সৰু বোৱাৰীয়ে কালিৰ পৰা মোৰ লগতে আছে। কালি ৰাতিটো মোৰ ওচৰতে বহি থাকিল। মোৰ হাত ভৰিবোৰ মালিচ কৰি দিছে, গৰম পানী দি সেক দিছে, ঔষধ খুৱাইছে, মাথাটো ভিক্স দি মালিচ কৰি দিছে। বহুত যতন লৈছে। ল'বই লাগিব আকৌ, তাই আকৌ এইখন ঘৰৰ সৰু বোৱাৰী, তাতে গাঁৱৰ পৰা আহিছে আৰু গিয়েকেওতো একো ইনকাম নকৰে। সেইকাৰণে তাই আমাৰ সকলোৱে যতন ল'ব লাগিব। কিন্তু বোৱাৰী, মইতো শাহু ন, মোৰ মানততো তোমালোক দুইজনী বোৱাৰীয়ে সমান। কি? সেইবোৰ আপুনি কি কথা কৈছে মা? সেইজনীৰ লগত মোক তুলনা নকৰিব দেই। আজি যদি বন্দনা এইখন ঘৰত নাথাকিল হয় তথাপিও মই আপোনাৰ শুশ্ৰূষা নকৰিলোঁ হয়। এইবোৰ আউল মাৰি মই নিজে বেমাৰী হ'বলৈ কেতিয়াও নোৱাৰোঁ। দৰকাৰ পৰিলে মই আপোনাক প্ৰাইভেট নাৰ্ছ এজনী ৰাখি দিলোঁ হয়। কি? প্ৰাইভেট নাৰ্ছ ৰাখি দিবা? তথাপিও তুমি মোক নোচোৱা বোৱাৰী? মই কেলৈ চুব লাগে? নাৰ্ছ এজনী ৰাখি দিলে তাই চাব আপোনাক। মই সঁচাকৈ মানুহে চিনি পোৱা নাছিলোঁ, আজিহে মানুহ চিনি পাইছোঁ। মানুহ ধনী হ'ল বুলিয়ে, টকা থাকিল বুলিয়ে সিমান অহংকাৰী হ'ব নাপায়। চহৰৰ মডাৰ্ণ বোৱাৰী হ'লা বুলিয়ে ইমান অহংকাৰী হ'ব নাপায়। আজি মোৰ বিপদৰ সময়ত তুমিও অহা নাই, তোমাৰ সেই প্ৰাইভেট নাৰ্ছজনীও অহা নাই। মোক কেৱল মোৰ সৰু বোৱাৰীজনীয়ে আউল মাৰিছে, গাঁৱৰ সৰু বোৱাৰীজনীয়ে। তোমাৰ লগত লগ হৈ আজিলৈকে তাইক মই কিমান অত্যাচাৰ কৰি আহিলোঁ, কিমান দুখ কষ্ট দিলোঁ। তথাপিও তাই সকলো পাহৰি তাই নিজৰ দায়িত্ব পালন কৰিছে, মোক নিজৰ মাকৰ দৰে আলপৈচান ধৰিছে। নাই, মই আৰু এনেকুৱা কেতিয়াও নকৰোঁ। আজিৰ পৰা মই দুইজনী বোৱাৰীকে সমানেই চাম।
আনকি মই আজিৰ পৰা মোৰ সৰু বোৱাৰীজনীক বেছিকৈহে মৰম কৰিম, বেছিকৈ ভাল পাম। কাৰণ বিপদৰ বন্ধুহে আচল বন্ধু। মোক বিপদত যোনে সহায় কৰিছে, মই তাৰ লগত কেতিয়াও অন্যায় হ'বলৈ দিব নোৱাৰোঁ। মই নিজেও অন্যায় নকৰোঁ, বেলেগে অন্যায় কৰিলে মই সহ্য নকৰোঁ। সেইবোৰ কি কৈছে মা? আপোনাক অকণমান আউল পচন্দ ধৰিলে বুলি আপুনি কি ভুলে গ'ল নেকি তাইৰ কথাত? নিশ্চয় তাই আপোনাকো কিবা যাদুমখনি কৰাইছে। ইমান দিনে মই ভুল কৰি আছিলোঁ। তোমাৰ কথাত মই ভুল গৈ তাইক ভুল বুজি আছিলোঁ। তাই একো যাদুমোহনি নকৰে। তাইৰ সৰলতাখিনিৰ কাৰণেই তাইক সকলোৱে মৰম কৰে, সকলোৱে ভাল পায়। মই এতিয়াহে সৰু বোৱাৰীৰ মূল্য বুজি পাইছোঁ। তাই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী হ'ল কি হ'ল, তাই মানুহৰ মূল্য বুজি পায়, মানুহৰ মৰম চেনেহ বুজি পায়। তুমি চহৰৰ মডাৰ্ণ ছোৱালী হ'লা কি হ'ল? তুমি অহংকাৰী, অত্যাচাৰী। মই সলনি হৈছোঁ ডাঙৰ বোৱাৰী। তুমি যদি তোমাৰ ভুল বুজি পাইছা তেনেহ'লে সলনি হোৱা, নহ'লে কিন্তু ইয়াৰ পৰিণতি বহুত ভয়ংকৰ হ'ব। হ'ব মা, আপোনাৰ এই লেকচাৰবোৰ আপোনাৰ লগতে ৰাখক। মোৰ এইবোৰ শুনি থকা একেবাৰে ইচ্ছা নাই। মোক মোৰ ভাই জীয়াই থাকিবলৈ দিয়ক। আপোনালোকে যেনেকৈ থাকে তেনেকৈ থাকক। মোৰ আপোনালোকক চোৱাও দৰকাৰ নাই, আপোনালোকে কি কৰে মোৰ কোৱাও দৰকাৰ নাই। ঠিক আছে, যোৱা বোৱাৰী। তোমাৰ চাগে মোবাইল চোৱা আৰু আৰাম কৰাৰ দেৰি হৈছে। যোৱা। এনেকুৱা মানুহ দেখা নাই দেই, এদিনতেই সলনি হয়। মই সৰু বোৱাৰীৰ ওচৰত ক্ষমা খুজিব লাগিব। তাই মোৰ আচল বোৱাৰী। তাই মানুহৰ মূল্য বুজি পায়। আচলতে গাঁৱলীয়া বোৱাৰী যে, সেইকাৰণে মানুহৰহে মূল্য বুজি পায়, টকা পইচাৰ মূল্য বুজি নাপায়। মই তাইক বহুত অত্যাচাৰ কৰিলোঁ। আজিৰ পৰা আৰু একো অত্যাচাৰ নকৰোঁ। কেৱল তাইক মৰম কৰিম, নিজৰ ছোৱালীৰ দৰে। এওঁ মোক ইমান দিনে ঠিকেই কৈ আহিছিল, সৰু বোৱাৰীজনীহে আচল বোৱাৰী। সৰু বোৱাৰীজনীৰ গাতহে আচল বোৱাৰীৰ গুণ আছে। কিন্তু মই এওঁৰ কথা শুনা নাছিলোঁ। সৰু বোৱাৰীজনী গাঁৱৰ পৰা অহা বুলিয়ে সিমান অত্যাচাৰ কৰিলোঁ, সিমান অহংকাৰ দেখালোঁ। তাই আজিলৈকে তই ৰাম মুখৰ পৰা মাত এষাৰ নিদিলে মোক। মই আজিহে বুজি পাইছোঁ চহৰীয়া মডাৰ্ণ বোৱাৰী আৰু গাঁৱলীয়া দুখীয়া ঘৰৰ বোৱাৰীৰ মাজত কিমান পাৰ্থক্য। মানুহে কয় নহয়, মানুহৰ বিপদতহে মানুহক চিনি পোৱা যায়। আজি মই বেছ চিনি পাইছোঁ, কোন মোৰ আপোন, কোন মোৰ পৰ, কোনে মোক কিমান ভাল পায়। মই এতিয়াহে বুজি পাইছোঁ। এতিয়াৰ পৰা মই আৰু এইটো ভুল কেতিয়াও নকৰোঁ। ময়ো মানুহ চিনি পাবলৈ শিকি গ'লোঁ।